লাংহিনত কাৰ্বি আংলং জিলা এফচুৰ উদ্যোগত অনুষ্ঠিত হোৱা চতুৰ্থ বাৰ্ষিক 13 বছৰ অনূৰ্ধ্ব ফুটবল চেম্পিয়নশ্বিপৰ 2025-ৰ সফল সামৰণি। কাৰ্বি আংলং জিলা পৌৰ ছাত্ৰ সন্থাৰ উদ্যোগত লাংহিনৰ গৰৈমাৰী ষ্টেডিয়ামত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা চতুৰ্থ বাৰ্ষিক 13 বছৰ অনূৰ্ধ্ব ফুটবল চেম্পিয়নশ্বিপ 2025-ৰ সোমবাৰে সফল সামৰণি পৰে। উল্লেখ্য যে নিখিল বড়ো ছাত্ৰ সন্থা বৰডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত হোৱা এই ফুটবল চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় মাণিকপুৰ আঞ্চলিক দল আৰু সোণাপুৰ আঞ্চলিক দলৰ মাজত। তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত মাণিকপুৰৰ আঞ্চলিক দলে সোণাপুৰ আঞ্চলিক দলক 5-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰি মাণিকপুৰ আঞ্চলিক দলে চূড়ান্ত খেলৰ বিজয়ী খিতাপ অৰ্জন কৰে। আনহাতে উক্ত প্ৰতিযোগিতাত আংকুমা বসুমতাৰীয়ে সৰ্বোচ্চ গ'লদাতাৰ সন্মান, বিৰমল বসুমতাৰীয়ে শ্ৰেষ্ঠ গ'লৰক্ষকৰ সন্মান আৰু জুৱেল বাগলাৰীয়ে শ্ৰেষ্ঠ খেলুৱৈ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। আজিৰ এই চূড়ান্ত খেলৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা লাংহিং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি বিলিমোহন খাকলাৰী, লাংহিং পৌৰসভাৰ অধ্যক্ষ এথেলিয়ান মুছাহাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলাৰ সভাপতি কল্যাণ ৰাভা ব্ৰহ্মৰ লগতে বড়ো অগ্ৰণী সংগঠন মুৰব্বী সকলৰ লগতে ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। আনহাতে আজিৰ এই চূড়ান্ত খেলৰ সমূহ কাৰ্যসূচীৰ আদৰে কাৰ্বি আংলং জিলা বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰঞ্জিত খাকলাৰীয়ে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। 13 বছৰ অনুৰ্ধৰ ফুটবল কম্পিটিশ্যন আমাৰ কাৰ্বি আংলং জিলাতো আজিৰ লগত 3 দিন হ'ল। আজি ফাইনেল খেল হ'ব। ফাইনেল খেলত সোণাপুৰ আঞ্চলিক কমিটি আৰু মাণিকপুৰ আঞ্চলিক কমিটিৰ মাজত প্ৰতিযোগিতা চলি আছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা উদ্দেশ্য আছে যে আমাৰ খেলুৱৈসকলক সৰুৰে পৰা এটা ভাল এটা প্ৰশিক্ষণ দি তেওঁলোকে এজন ভাল খেলুৱৈ গঠন কৰিব পৰা যায়। সেইকাৰণে 13 বছৰ অনুৰ্ধৰ পৰাই তেওঁলোকক এই প্ৰশিক্ষণ পঠাইছে। অকল কাৰ্বি আংলঙতে নহয়, গোটেই অসমতে এই প্ৰতিযোগিতা আৰম্ভ হয়। আজি জিলা পৰ্যায়ত অনুষ্ঠিত হৈছে, ইয়াৰ পাছত মণ্ডল পৰ্যায়ত হ'ব। মণ্ডল পৰ্যায়ত অনুষ্ঠিত হোৱাৰ পাছত শেষ খেলখন হ'বগৈ কেন্দ্ৰীয় পৰ্যায়ত। গতিকে ইয়াত যিটো দলে জিকিব সেই দলটোকে জিলা কমিটি এফচিয়ে পৰৱৰ্তী খেললৈ লৈ যাব। গতিকে এইখিনি সময়ত মই দুয়োটা খেলুৱৈসকলক ধন্যবাদ জনাইছোঁ, যাতে তেওঁলোকে খেলি এজন ভাল খেলুৱৈ হ'ব পাৰে। আৰু এইখিনি মুহূৰ্তত জিলা কমিটিৰ বড়ো ছাত্ৰ সন্থাই মোক আজি নিমন্ত্ৰণ কৰি আনি এই খেলখন উদ্বোধন কৰিব দিয়াৰ কাৰণে, যি সুযোগ দিলে তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আহি থকা দিনবিলাকতো তেওঁলোকে এনেকৈ এই খেলখন প্ৰতিযোগিতাখন পাতি যাব। তাৰ লগতে খেলুৱৈসকলক খেলাৰ এটা পৰিৱেশ সৃষ্টি কৰিব, সেইখিনি যাতে তেওঁলোকে কৰি যাব, সেইখিনি আশা ৰাখি এইখিনি মুহূৰ্তত সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বিশেষকৈ খেলুৱৈ বন্ধুসকলক